হেই দোস্ত, আজি এই ভিডিঅ'টো এটা ইউনিক ভিডিঅ' হ'ব আৰু আপোনালোকে আজি এই ভিডিঅ'টোৰ দ্বাৰাই এটা নতুন কথা শিকিব পাৰিব। তো জলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম চৰকাৰী কোম্পানী এটাৰ শ্বেয়াৰ কাৰ নামত কিনা হয় আৰু কোম্পানী এটা কেতিয়া চৰকাৰৰ হয়। যিকোনো এটা কোম্পানী চৰকাৰৰ হ'বলৈ হ'লে 51% বা more than 51% শ্বেয়াৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ লগত থাকিব লাগিব। তেতিয়াই সেইটোক চৰকাৰী কোম্পানী বুলি কোৱা হ'ব। এটা কথা মনত ৰাখিব, যদি 51%তকৈ কম শ্বেয়াৰ চৰকাৰৰ লগত থাকে তেতিয়াহ'লে সেইটো প্ৰাইভেট কোম্পানী হৈ যাব, চৰকাৰী কোম্পানী হৈ নাথাকে। চৰকাৰী কোম্পানী এটা হ'বলৈ মিনিমাম 51% শ্বেয়াৰ চৰকাৰৰ লগত থকাটো কম্পালচৰি আৰু মেক্সিমামৰ কোনো লিমিট নাই। 100% শ্বেয়াৰো চৰকাৰে হোল্ড কৰি ৰাখিব পাৰে। কেইটামান চৰকাৰী কোম্পানীৰ এক্সাম্পল চাওঁ আহক। যেনে ভাৰত হেভি ইলেক্ট্ৰিকেল লিমিটেড, প্ৰমোটাৰ হোল্ডিং 63.17%, মানে চৰকাৰৰ লগত 63.17% শ্বেয়াৰ আছে। হিন্দুস্তান এৰোনটিক্স লিমিটেড, প্ৰমোটাৰ হোল্ডিং 75.15%। পাৱাৰ ফাইনেন্স কৰ্পোৰেশ্যন লিমিটেড, প্ৰমোটাৰ হোল্ডিং 55.99%। চৰকাৰী কোম্পানী এটাৰ শ্বেয়াৰ কাৰ নামত কিনা হয়? প্ৰেচিডেণ্টৰ নামত কিনা হয়। আজিলৈ এইখিনিয়ে আছিল। আজি এই ভিডিঅ'টোত আমি কি শিকিলোঁ? দুটা পইণ্ট শিকিছোঁ। এক নম্বৰ পইণ্টটো হ'ল, যদি চৰকাৰী কোম্পানী এটা হ'ব লাগে মিনিমাম 51% শ্বেয়াৰ চৰকাৰৰ লগত থাকিব লাগিব। 2 নম্বৰ পইণ্টটো হ'ল, চৰকাৰী কোম্পানীৰ শ্বেয়াৰ প্ৰেচিডেণ্টৰ নামত কিনা হয়। যদি ভিডিঅ'টো ৰিলেটেড কিবা কুৱেশ্যন আছে কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। নেক্সট আকৌ ইউনিক টপিক এটাৰ জৰিয়তে আপোনালোকক লগ পাম। ধন্যবাদ।